Good morning, Unknown FM, শিৱসাগৰ। প্ৰিয় শ্ৰোতা, শুনি আছে আপোনালোকে যদুমণি বৰুৱাৰ সৈতে আজিৰ অনুষ্ঠান সুৰৰ অমিয়া শিতান। প্ৰিয় শ্ৰোতা, এয়া আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ উদীয়মান যুৱ কণ্ঠশিল্পী সুমন সিঙৰ কণ্ঠত প্ৰবীণ বৰাৰ ভাল পাব খোজো আকৌ এবাৰ। তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে, তুমি চুপি থকা ৰোমান বুজি গীটাৰত আঙুলি কপে, পুৱাতেই হৈছিল তোমাৰে মাতত, এতিয়া দিনবোৰ ৰাতিৰ সুৰত, এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙিন ফাগুন, নিচুকাই নিজকে নিজে আঁকিছো সপোন, তুমি যে মোৰ আপোন, তোমাতেই হেৰাও মই ধাৰাসাৰ, তোমাকেই বিচাৰো প্ৰতিবাৰ, ভাল পাব খোজো, ভাল পাব খোজো আকৌ এবাৰ, ভাল পাব খোজো আকৌ এবাৰ। খুব এটি সুন্দৰ গীতেৰে আনন'ন FM শিৱসাগৰ আজিৰ অনুষ্ঠান সুৰৰ শিতানৰ পৰা মই যদুমণি বৰুৱাই বিদায় মাগিলোঁ। প্ৰিয় শ্ৰোতা, এইখিনিতে জনাব বিচৰা হৈছে যে আপোনালোকে যদি গীত গাই নতুবা কবিতা আবৃত্তি কৰি ভাল পায় তেন্তে অতি শীঘ্ৰেই আমাৰ সৈতে যোগাযোগ কৰক আৰু আপোনালোকৰ সেই গীতটো বা সেই কবিতা আবৃত্তিটো ভিডিঅ'ৰ যোগে আমালৈ প্ৰেৰণ কৰক আমাৰ হোৱাটছএপ নাম্বাৰত 9395594991 নাম্বাৰত। ধন্যবাদ।